Hello friends, welcome back to my channel. মোৰ স্বৰচিত কবিতা এটি আপোনালোকৰ আগত পাঠ কৰিবলৈ ওলাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল লাগিব আৰু যদি ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু নতুনসকলে ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে আহক মোৰ কবিতাটি শুনক। নমস্কাৰ। কবিতাটিৰ নাম হ'ল শাৰদী ৰাণী। শাৰদী ৰাণী, তোমাৰ আগমনত ধৰাৰ বুকুত হালি জালি কহুৱাৰ নাচো। অমীয়া সুৰত এটি প্ৰভাতী পক্ষীয়ে তুমি অহাৰ বাতৰিৰ ধৰাৰ চৌদিশে বিলাই। নীলিম আকাশত শুকুলা ডাৱৰৰ ধেমালি, দুবৰি তৰাত পুৱতি নিয়ৰৰ কণ কণ মুকুতাৰ মণি। শুভ্ৰ শেৱালিৰ দলিচাখনি বহি কবিৰ কবিতাৰ পাতনি, চৌদিশে শেৱালিৰ সুগন্ধিৰে আমোল। মৌসনা বিহগীৰ শুৱলা মাতত সাৰ পাই উঠে পুৱতিৰ সুৰুজ। অষ্টগামী ৰবিৰ আঙলীয়া ভাৰী নিৰ্মুখী শেৱালি জাকৰ কল কাকলি। ধন্যবাদ। শুভ সন্ধিয়া বন্ধু বান্ধৱীসকল। এয়া সন্ধ্যা লগা আকাশৰ দৃশ্য দেখিছেনে? গোটেই কলা মেঘেৰে আৱৰি গৈছে। এতিয়া খুব জোৰেৰে বৰষুণ আহিব যেন পাইছোঁ। আপোনালোকৰ বৰষুণ ভাল লাগেনে বাৰু? মোৰ কিন্তু খুবেই ভাল লাগে। অনবৰতে দি থাকিলে পিছে কেতিয়াবা আমনিও লাগে। এয়া ফুলতো পৰিব এতিয়া বৰষুণ। বতাহ লাহে লাহে বলি আছে। এয়া বৰষুণৰ নাম কওঁতেই বৰষুণ আহিলে। এয়া দেখিছেনে গছবোৰ কেনেকৈ লৰিছে? বতাহো বলি আছে লগতে, ইমান ভাল লাগে। আপোনালোকৰ ভাল লাগেনে বাৰু? মোৰ কবিতাটো কেনেকুৱা পালে জনাব দেই, আৰু লগতে বৰষুণ ভাল লাগে নাই জনাব।